নমস্কাৰ হোম কুক পেৰাডাইজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি লৈ আহিলোঁ এটা নতুন ৰেচিপি বনাবলৈ লৈছোঁ মই বইল চিকেন তাৰ বাবে মই এইখিনি ইনগ্ৰেডিয়েন্টছ ব্যৱহাৰ কৰিছোঁ চিকেন লৈছোঁ মই 700 গ্ৰাম লগত লৈছোঁ দুটা আলু এটা ডাঙৰ পিয়াজ কেইফুটামান নহৰু এডোখৰ আদা শুকান জলকীয়া দুটা কেঁচা জলকীয়া দুটা এটা বিলাহী আৰু অলপমান জালুক প্ৰথমে মই শুকান জলকীয়া পিয়াজ বিলাহী লগতে নহৰু এই গুটেইখিনি অলপমান পুৰি লম এয়া লৈছোঁ মই বনাই থোৱা খৰিচা প্ৰথমে মই জালুক কেটা অলপমান আধা খুন্দা কৰি লম লগতে লৈছোঁ নহৰু আৰু আদা শুকান জলকীয়া এইখিনি অলপমান মই খুন্দি লওঁ ইয়া চাওক আধা খুন্দাকৈ লৈছোঁ এতিয়া এটা কুকাৰ ব্যৱহাৰ কৰিছোঁ তাতে মই 2 গিলাচ পানী দিছোঁ লগতে এয়া আলু জলকীয়া পিয়াজ বিলাহী খুন্দি থোৱা মছলাখিনি খৰিচা নিমখ এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু এয়া চিকেনখিনি এইখিনি ভালদৰে অলপমান সময় এনেদৰে লৰাই ল'ম লৰাই কুকাৰৰ সাফৰখন মাৰি মই দুটা হুইসেল মৰাইছোঁ দৰ্শকসকল এয়া চাওক একেবাৰে ধুনীয়াকৈ চিকেনখিনি বইল হৈ গৈছে ইয়াত কিন্তু মই কোনো তেল ব্যৱহাৰ কৰা নাই এতিয়া ইয়াত মই 2 চামুচ কেঁচা পিঠাগুৰি সামান্য পানীৰে সৈতে গুলি লৈ ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু অকমান সময় উতলাই দিছোঁ যাতে অকমান ঘন হৈ আহে আৰু এয়া একেবাৰে শেষত ধনিয়া কুটি দিছোঁ দৰ্শকসকল এই বইল চিকেন ৰেচিপিটো আপোনালোকে বাৰু কেনে পালে চাই যদিহে এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেন্তে মোৰ চেনেলটোত এটা কমেন্ট লাইক আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ